lagi pakai makan pakai cuma Hey guys, মই বিতুমণি আপোনালোকৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা এতিয়া 9:30 মান হৈছে মই এতিয়া জলপান খালোঁ আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে কি কৰোঁ কি নকৰোঁ এইখিনি এতিয়া ভালদৰে উতলিবলৈ দিম আৰু কুকাৰত দুটামান চিটি মাৰি নমাই দিম। দুপৰীয়া আলু চালু কাটি লৈছোঁ মাংস বনাবলৈ ল'ৰা ৰাতিপুৱাই স্কুল গ'ল আৰু এতিয়া মাংস বনাম আৰু পিঁয়াজ অলপ ভাজি লৈছোঁ ফাৰ্ষ্টতে বগৰী আচাৰ ইয়াত ভালকৈ বৈয়ামত ভৰাই থৈছোঁ আৰু এইখিনি আগতে বনোৱা গাজ টেঙাৰ আচাৰ ভাবিছোঁ অলপ ৰ'দত দিলে অলপ ভাল হৈ থাকে আৰু মৰিচা টেমাটো থৈ দিছোঁ আৰু ইয়াৰ ৰুটিৰ লগত খালে বেছি দিন নাথাকিব পটককৈ শেষ হ'ব ফুলিছোঁ আৰু এইফালে গোল নেমু আচাৰ মায়ে গোল নেমু আচাৰ এইখিনি এইটো বগৰী আছে ভাল খালে পেটৰ কাৰণেও ভাল হয় পেট কামুৰণি চামৰণি হ'লেও ভাল এনেকৈ থৈ দিব লাগে নিমখ দি থৈ দিয়া আছে এয়া বগৰী আচাৰ মাহঁতে বনাইছে Hey guys, এতিয়া ভাত পানী খাই এতিয়া Hey guys, এতিয়া 5টা বাজিবলৈ হ'ল সি তাক জগাইছোঁ আৰু খুব বতাহ হোৱাৰ কাৰণে দিব দিছোঁ আৰু এতিয়া পানী মই খাই আজৰি এতিয়া অলপ শুই দিওঁ কফি কাপতে দিলোঁ চকু আৰু গাখীৰ দি দিম এইটো পোৱালি শুই আছে একদম এতিয়া মই আবেলি চাহৰ লগত চাহ মানে গাখীৰ গৰম কৰিছোঁ আৰু জলপান দিছোঁ এই চকোচ নোখোৱা হ'ল সি চকোচ নোখোৱা হ'ল মুড়িহে খাইছে মুড়ি জলপান খাইহে আছে মইহে চকোচখিনি খাই দিলোঁ এনেও পেলাবলৈ বেয়া এতিয়া লাগিছে যিহেতু স্কুল আছে সেইকাৰণে মই কাপোৰ সন্ধিয়া টাইমতে আৰু আগদিনা ইস্ত্ৰি যিহেতু কৰি থ'লে স্কুল থাকেই স্কুল আছে সেইকাৰণে মই কাপোৰবোৰ ইস্ত্ৰি কৰি থৈ দিছোঁ ধুই মেলি আৰু সিহঁতৰ আজিয়ে ঠিক কৰি থৈ দিওঁ বুধবাৰে শনিবাৰে ড্ৰেছবিলাক হয় সেইকাৰণে বগাযোৰ অকণমান ইস্ত্ৰি কৰি থৈছোঁ আৰু আজি যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক